নমস্কাৰ, আসসালামু আলাইকুম। মই আজি মানে এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো কাৰণ হ'ল শহীদুল ইছলাম নামৰ মানে এটা ল'ৰা আছে, ফেচবুক আছে তেওঁৰ। ফেচবুকটোত মানে বহুত দিনৰ পৰা মানে বহু খাৰাপ মানে ভিডিঅ' মানে আপলোড কৰে আৰু খাৰাপ মেছেজ কৰি আছে। মই তেওঁক অনুৰোধ জনাইছোঁ, ভাইটি তুমি এইবিলাক নদিবা, মোক মেছেজ নকৰা, বন্ধ কৰা প্লিজ, এনেকৈ মই কৈ আছোঁ। তেওঁ নামানে। প্লিজ ক'লে তেওঁ প্লিজ কাক কয় তেওঁ ক'বই নোৱাৰে। ইয়াৰ কাৰণে অনুৰোধ জনাইছোঁ, বেকাৰ এইবিলাক বন্ধ কৰি ভাল হোৱাৰ চেষ্টা কৰা ভাইটি। তুমি কেৰেলা ঘাটা দিল্লী ঘাটা আমি একো ক'ব নাচাওঁ, তুমি মানে তোমাক মানে বাৰম্বাৰ মানে অনুৰোধ জনাইছোঁ, তুমি এইবিলাক মানে বন্ধ কৰা। আৰু স্ক্ৰীণত মই দেখাই আছোঁ মানে ফেচবুকটোৰ নাম আৰু ফেচবুকৰ ভিডিঅ'টো মানে আপোনালোকক ৰেকৰ্ডিং কৰিছোঁ। ৰেকৰ্ডখিনি চাম, অলপমান চাব, অলপমান ভালদৰে অলপমান তেওঁ ৰেকৰ্ডখন অলপমান শুনক আপোনালোকে। হেল্ল', काय रे तुई? हेलो काय तुई काय মেসেজ করিস খারাপ খারাপ কে? মানুষ হ্যাঁ, হেল্ল', শুনিলে মানে ৰেকৰ্ডটো মানে অলপমান আছে, তেওঁৰ মানে বেছিকৈ ভইচ কৰা নাই, মানে ৰেকৰ্ড হ'ব। তেওঁ চালাক আছে মানুহ, চলাক মানুহৰ কাৰণে মানে এইটো ভইচটোৰ ৰেকৰ্ড হ'ব। তাৰ কাৰণে তেওঁ মানে ৰেকৰ্ডবিলাক কৰাৰ সময়ত মানে ফোনটো মানে অতি সোনকালে কাটি দিছিল। যি নহওক ভাল হৈছিল, তুমি ভাল মানুহ মই ভাবোঁ। এতিয়া ভাল হোৱাৰ চেষ্টা কৰা। আৰু এই ল'ৰাটোক মানে যিজনে ধৰি দিব তেওঁক মানে নগদ 500 টকা পুৰস্কাৰ দিয়া হ'ব আমাৰ লগৰ কথা, কিয়নো এইটো মানে দতমা চাইডৰো হয়। ইয়াৰ কাৰণে মানে আপোনালোকক অনুৰোধ জনাইছোঁ, মানে তেওঁক অতি সোনকালে মানে ধৰিব লাগে। আৰু মানে স্ক্ৰীণৰ ভিডিঅ'টো আপোনালোকে চাই থাকক। ইয়াৰ পৰা মই সন্মত হ'লোঁ। নমস্কাৰ।